যেতিয়া একেবাৰে মানুহ এজন নিলজ্জ হৈ যায়, কোনো লিমিট নাথাকে, তেতিয়া কয় যে মোৰ ল'ৰাও বিদেশী, মোৰ ঘৈণীও বিদেশী, ছোৱালীও বিদেশী, কি কৰ কৰ। তো সেইটো একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই, তেতিয়া মানুহ এটাই কয়, আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয়, মোক কি কৰিবি কৰ, তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে। সো এইটো যিটো তেওঁ কৈছে, এটা কথা মই ডেফিনেটলি কৈছোঁ যে হোৱাট এভাৰ হি হেজ ৰিভিল, that is only 10% of it. So what I am going to reveal on 10th September, Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress Committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family 3 person is not a citizen of India, only 1 person is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে, তেওঁ আমাৰ ল'ৰা ছোৱালীক কি চকুৰে চাব? তেওঁ কোন ল'ৰা ছোৱালীৰ লগত কথা পাতিব? মইতো অসমৰ বাতৰি কাকত কেইখনমানক দেখি মোৰ হাঁহি উঠি আছে যে অসম মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে। ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছোঁ? ডাঙৰ হ'লে কোনোবাই কিবা কৰক, মোৰ ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছোঁ, মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছোঁ, মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই, আৰু মই কৈছোঁ কি কৰে কৰক, মোক এৰেষ্ট কৰক। ইয়াতকৈ এইটো মইতো নিলজ্জ, ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে। দিছ ইজ দ্য হাইট অফ এভৰিথিং। আজি যিখিনি কৈছোঁ 10%, মই আজি আপোনালোকক ডিৰেক্টলি কৈছোঁ যে হিজ ৱাইফ এণ্ড হি ইজ ভেৰি ডিপলি ইনভলভ ইন এণ্টি ইণ্ডিয়া এক্টিভিটি, এণ্ড আই এম গোয়িং টু প্ৰুভ ইট। তেওঁ যিটো পাকিস্তানত গৈছে, মই আজি আকৌ এবাৰ কৈছোঁ, মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে, ঘৈণীয়েকৰ লগত সেইটো কোনো সম্পৰ্ক নাছিল। ডেট ৱাজ হিজ অ'ন ইণ্ডিপেণ্ডেণ্ট ভিজিট। এবাৰ গৈছে, দুবাৰ গৈছে, তো পাছপৰ্ট আমি যিমান পাম সিমানেই। মইতো কৈছোঁ তেওঁ নেপালতো এবাৰ গৈছিল, তেওঁ নেপালৰ পৰা ক'ত গৈছে এইটো কোনে জানে? গতিকে কিন্তু তেওঁ যিটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিলোঁ, ডেট ইজ ফলছ। তেওঁ ল'ৰা ইণ্ডিয়াত জন্ম হৈছে। তেওঁ ল'ৰা 7 বছৰ ইণ্ডিয়ান চিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে। ইমান অসত্য কথা ক'ব নালাগে। তেওঁ ল'ৰা ইণ্ডিয়ান চিটিজেন আছিলে, ভাৰতীয় পাছপৰ্ট আছিলে, আৰু ভাৰতীয় পাছপৰ্টখন গৌৰৱ গগৈয়ে নিজে চহী কৰি এপ্লিকেশ্যন দি চাৰেণ্ডাৰ কৰোৱাইছে, কৰাই পেলাই ব্ৰিটিছ পাছপৰ্ট লৈছে। আৰু গৌৰৱ গগৈ ল'ৰাৰ জন্মস্থানটো চাই লওক, তেতিয়া ক'ভিড দূৰ দূৰতো নাছিল। আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰ্বক বনাই আছে, মই এইটোৱে কৈছোঁ। We are going to take action. Who is saying that we are not going to take action? So on 10th of September, we are going to take action. Who is saying that action will not be taken? Two things, that his son was a citizen of India and showing total disregard to this country. He by himself signed the application. Actually, I thought 2021 he has decided to leave this country. That is why he has changed the citizenship of his son in 2021, post-COVID. I know the date also. And we have the exact copy of application also with us. His daughter was born in Britain. That is correct. But his son was a Indian citizen. Kot janmo hoise moi najano. But he had a Indian passport. In 2021, after I formed the government in Assam, he surrendered his son's British passport, or Indian passport, and he took a British passport. COVID logot kuno link nai.
যিমান পাৰে অসত্য কথা কৈ আছে 10 তাৰিখে ৰাস্তাত ওলাব জাগা নোহোৱা হ'ব আৰু তেওঁৰ পৰিবাৰে আইবিৰ ওপৰত নজৰ ৰাখিছিলে for the climate activist there is a report we have she quoted a report extensively quoting from a IB documents that means she has a link she has somebody in IB who will fed her information on that basis she advised climate people that whether to invest in India or not India they are very serious allegation very very serious allegation and I am again as a chief minister of Assam I am repeating his visit to Pakistan was to get a training nothing to do with his wife because at that time his wife was not in Pakistan wife was in India